স্বাগতম জনাইছো জ্ঞান আৰোহণ ইউটিউব চেনেলটোলৈ মই নিপু বৰা আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছো 30 জুলাই তাৰিখৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আমি একেলগে কিছু কথা জানিব পাৰিম প্ৰথমতে চাওক হুইচ ইণ্ডিয়ান অৰ্গানাইজেশ্যন হেজ ৰোল আউট এ কাষ্টমাইজ স্পেচ থিম মাৰ্চেন্ডাইজ প্ৰগ্ৰেম যে ভাৰতবৰ্ষৰ কোনটো অৰ্গানাইজেশ্যনে এটা কাষ্টমাইজ স্পেচ থাৰ্ম মাৰ্চেন্ডাইজ প্ৰগ্ৰেম আৰম্ভ কৰিছে সেইটো কোনে আৰম্ভ কৰিছে সেইটো কৰিছে ইছৰোৱে ঠিক আছে গতিকে আৰু চোৱা তোমালোকে যে ইছৰোৰ ফুল মিনিংটো কি চোৱা যে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন ঠিক আছে আৰু ইয়াক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে যে 15 আগষ্ট 1969 ইয়াৰ হেডকোৱাৰ্টাৰ আছে বেংগালুৰুত আৰু ইয়াৰ চেয়াৰমেন কোন কে শিৱান তাৰপিছত চোৱা হুইচ হেজ বিকাম দ্য অনলি চিটি ফ্ৰম দ্য কাউণ্ট্ৰি টু বি চিলেক্টেড ফৰ দ্য ইণ্টাৰনেশ্যনেল ক্লিন এয়াৰ কেটালাইজড প্ৰগ্ৰেম ঠিক আছে যে ক্লিন এয়াৰ যিটো ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম হয় তাৰ কাৰণে একমাত্ৰ চিলেক্ট হোৱা আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য কোনখন সেইখন হৈছে কোন ইন্দোৰ ইন হুইচ ষ্টেট ৱাজ দ্য নিয়ৰটক ৱানো মিছন লঞ্চ যে কোনখন ৰাজ্যত নিয়ৰটক ৱানো অভিযান আৰম্ভ কৰা হৈছে সেয়া কৰা হৈছে ৰাজস্থানত আৰু ইয়াৰ মেইন অবজেক্টিভটো কি টু প্ৰমোট এন এছপাইৰিং এক্সপৰ্টাৰ ইন দ্য ষ্টেট বাই হেল্পিং দেম ইন এক্সপৰ্ট ৰিলেটেড এক্টিভিটি যাতে এক্সপৰ্ট ৰিলেটেড যিবিলাক এক্টিভিটিছ থাকে তাত যাতে চৰকাৰে তেওঁলোকক সহায় কৰিব পাৰে বা বিভিন্ন ক্ষেত্ৰত সেইসমূহ প্ৰমোট কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কি কৰিছে যে তেওঁলোকে এই যিটো মিছনটো এই মিছনটো ৰাজস্থান চৰকাৰে আৰম্ভ কৰিছে ঠিক আছে এতিয়া তাৰপিছত চোৱা লৈছে আৰু এতিয়া নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেংচুৰী ৰাজস্থানত থকা চোৱা যে ৰাণথাম্বোৰ নেশ্যনেল পাৰ্ক কেলাডু ঘানা ঠিক আছে ঠিক সেইদৰে কুম্ভলগড় এনেদৰে বহুখিনি আছে তোমালোকে চোৱা ইয়াত স্ক্ৰীণত দেখা পাবা আৰু আমি যদি ভাৰতবৰ্ষৰ মেপত চাওঁ এইখন হৈছে ৰাজস্থান হু হেজ বিকাম দ্য ফাৰ্ষ্ট বেংক ইন দ্য কাউণ্ট্ৰি টু এচিভ দ্য মাইলষ্টন অফ ইছ্যু তাৰপিছত চোৱা হু হেজ বিকাম দ্য ফাৰ্ষ্ট বেংক ইন দ্য কাউণ্ট্ৰি টু এচিভ দ্য মাইলষ্টন অফ ইছুইং 1 crore ফাষ্টেগ যে 1 crore ফাষ্টেগৰ যিটো মাইলষ্টন সেইটো অৰ্জন কৰা প্ৰথম কোনটো বেংক কোন বেংক হৈ পৰিছে সেয়া হৈছে পেটিএম পে'মেণ্ট বেংক আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে চোৱা হেডকোৱাৰ্টাৰ আছে নয়ডা উত্তৰ প্ৰদেশত ফাউণ্ডাৰ এণ্ড CEO কোন বিজয় শেখৰ শৰ্মা আৰু পেটিএম কেতিয়া ফাউণ্ড কৰা হৈছিলে ঠিক আছে ইয়াক ফাউণ্ড কৰা হৈছিলে কেতিয়া যে 2009 চনত গ্লোবেল টাইগাৰ ডে অৰ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে ইজ অবজাৰ্ভ অন হুইচ ডে যে আন্তঃৰাষ্ট্ৰীয় টাইগাৰ দিৱস কেতিয়া পালন কৰা হয় সেয়া কৰা হয় 19 জুলাই তাৰিখে আৰু এইবাৰৰ থিমটো মনত ৰাখিবা যে দেয়াৰ চাৰ্ভাইভেল ইজ ইন আৱাৰ হেণ্ড ঠিক আছে গতিকে প্ৰত্যেক বছৰ একো থিম থাকে আৰু এইবাৰৰ থিমটো তোমালোকে মনত ৰাখিবা তাৰপিছত চোৱা যে হুইচ টেলিস্কোপ অফ নাছা ফাইণ্ড ফাৰ্ষ্ট এভিডেন্স অফ ৱাটাৰ ভাপাৰ এট জুপিটাৰ্ছ মুন গ্যানিমেড ঠিক আছে নাছাৰ কোনটো দূৰবীণে বৃহস্পতিৰ চন্দ্ৰ গ্যানিমেডত জলীয় বাষ্পৰ প্ৰথম প্ৰমাণ বিচাৰি পাইছে সেয়া পাইছে কোনে হাবল স্পেচ টেলিস্কোপে আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও তথ্য জানিব পাৰিলা আৰু আগলৈ যদি এনেধৰণৰ ভিডিঅ'সমূহ পাব বিচৰা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা